নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ মুখ্যমন্ত্ৰীৰ বৃহৎ পদক্ষেপ 10 লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি শুভাৰম্ভ। এই আঁচনিখনৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰা, উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীক নামভৰ্তি বৃদ্ধি কৰা, কন্যা সন্তানৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত পিতৃ মাতৃৰ যি আৰ্থিক বোজা তাক লাঘৱ কৰা উদ্দেশ্যৰে গ্ৰহণ কৰা হৈছে এই অভিলাষী আঁচনি। আঁচনিখনৰ জৰিয়তে উচ্চ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে প্ৰতিমাহে 1000 টকাকৈ সৰ্বমুঠ 10,000 টকা লাভ কৰিব। ইয়াৰ পাছতে যিসকল স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব সেইসকল যোগ্য ছাত্ৰীক প্ৰতিমাহে 1250 টকাকৈ সৰ্বমুঠ 12,500 টকাকৈ দিয়া হ'ব। আৰু স্নাতকোত্তৰ BAD প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে 2500 সৰ্বমুঠ 25,000 টকাকৈ একাউণ্টযোগে সৰ্বাধিক 10 মাহলৈ বছৰত লাভ কৰিব। মুখ্যমন্ত্ৰীৰ এই নিযুত মইনা অভিলাষী আঁচনি মূল কেন্দ্ৰবিন্দু হৈছে বাল্য বিবাহক ৰোধ কৰাৰ। অসমত 2019-21 বৰ্ষত 31.8% কন্যাই 20-21 বয়সতে মাতৃত্বৰ অধিকাৰী হৈছে। অৰ্থাৎ ৰাজ্যখনৰ বহু সংখ্যক কন্যাই 18 বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বিবাহপাশত আবদ্ধ হয়, যাৰ বাবে তেওঁলোকৰ উপযুক্ত পুষ্টি আৰু শিক্ষা লাভৰ পৰা বঞ্চিত হয়।